খানা কাৰণে পুৰা কলপচলা তৈয়াৰ কৰি আছে কলপচলা আৰু গাহৰি এইগুলো কলপচলা দুটা কাটি লৈছে হেল্ল' বন্ধুসকল মই বোলে আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে বতৰ ডাৱৰীয়া ঘৰৰ পৰা ওলাই যাব পৰা নাই চাওক মোৰ ৰুমতে মানে মই সোমাই আছোঁ আজি মোৰ লগৰ এটা আহিব আমি তাকে ভাবিছোঁ ৰুটি খাম আৰু আপোনালোকক দেখাম কালি ৰাতি এটা খানা খালোঁ ভিডিঅ'টো দিয়া নাই আজি দুইটা ভিডিঅ' একেলগে মানে মিলাই কৰি দিম আৰু বৰষুণ বতৰ ক'লৈকো ওলাই যাব পৰা নাই তাকে মানে মোৰ লগৰটো আহিব কিবা ৰুটি খাম বুলি কৈছে আমি তাকে ৰুটি খাম তাকো বনাব দিম ময়ো বনাম ৰুটি হয়তো বা পুৰি এই দুটাৰ ভিতৰত কিবা এটা হ'ব আৰু আমি ডাৱৰীয়া বতৰত আপোনালোকৰ টেষ্টিটো কি কওকচোন বা টেষ্টিটোতো মানে ৰুটি আৰু মাংস ন সেইটোৱে ভাল মানে বাৰিষা বতৰ যিহেতু মানে বাৰিষাৰ মানে কি বৰষুণ এতিয়া পৰি আছে বৰষুণ বতৰটো ৰুটি মাংসটো বেষ্ট বুলি মই জানো চবেই সেইটো জানে যে ৰুটি মাংসৰ বহুত মানে বৰষুণ বতৰত বহুত ভাল মানে খাই ভাল লাগে আৰু মানে টেষ্টি মানে ভাত খাব মন নাযায় যিহেতু তাকে আমি লগতো আহক লগতো আহিলে আমি ৰুটি বনাম বা পুৰি ডিছকাছ কৰিম কিন্তু আপোনালোকক ভিডিঅ'টো দেখাম আমি ৰুটি বনাম নে আজি পুৰি বনাম তো আপোনালোকে চাই থাকিব ভিডিঅ' শেষৰলৈকে আৰু আপোনালোকক সম্পূৰ্ণভাৱে দেখাম তো বলক আমি এয়া খানা একদম পূৰা যোগাৰ কৰি আছে পূৰা আদা নহৰু পিচিবলৈ কেনে ৰৈ আছে আলু চালু কাটি কৰি লৈছে এটা চাউল কিনি কৰি লৈছোঁ আৰু এইফালে পূৰা লাগি আছে এইফালে কিন্তু ৰাজীৱ কোঁৱৰ চাই দিয়ক খানা কেইটা বাজিবগৈ আহিছে 9টা বাজি আৰু এইফালে পূৰা কামত লাগি আছে আৰু এইফালে চাওক গোটেই টিপাল চুপ লৈ আহিছে এইফালে এইটো গাহৰি মাংস আপোনালোকক আকৌ বনোৱাখিনি দেখাম চাই থাকক কাম লাগি আছে দেই ৰুটিবোৰ ৰুটি খাবি মানে ডাৱৰীয়া তেল দিয়াকেইখন মোৰ ৰুটি বনাই আনিলোঁ এটা বেয়া মাৰি আছে এইফালে আৰু এইফালে এইটো হ'ল দীঘা আমৰ আচাৰ তাৰপিছত এইটো কেঁচা জলকীয়া কেঁচা পিঁয়াজ ৰুটি আচাৰ দি মাৰি আছে এইফালে মাছ মাংস একো নাচায় একে আৰু এইফালে পূৰা মাৰি আছে এইটো চাওক কলপচলা আৰু গাহৰি একদম আমাৰ প্ৰিয় কলপচলা আৰু গাহৰি মাংস ৰুটি মাংস খাই কৰি লোৱাৰ পিছত এই দুজন চাওক কেনে ঠেল পোঙা দিছে চাওক ৰ'দত মানে ডাৱৰীয়া বতৰ এতিয়া বাহিৰতে চাওক বাহিৰতে চাইছে পূৰা ডাৱৰীয়া বতৰ মানে এতিয়া আপোনাৰ 2টা বাজিছে আৰু 2টা PM দিনৰ 2টা বাজিছে এই দুজন চাওক ৰুটি মাংস খাই কৰি লৈ তাত